So hello guys, welcome back to our YouTube channel ডিব্ৰুগড়ৰ পৰা আৰু মই আছো ডিব্ৰুগড়ত কিবা এটা কামত আহিছো আৰু ইয়াত আছো এটা ভাড়া ৰুমত মানে ইয়াতটো মোৰ কোনো তেনেকৈ চিনাকি নাই সো মই লগৰ ল'ৰা এটা মানে আমাৰ গাঁৱৰ ল'ৰা এটা ইয়াতে থাকিবলৈ জব কৰে সো সি মই তাক ক'লো যে মই তোৰ ৰুমতে দুদিনমান থাকিব পাৰিম নি মোৰ কামটো নোহোৱালৈকে সো সি ক'লে পাৰিবি গুচি আহ সেইটো কাৰণে তাৰ ৰুমতে আছো কালি আহি পালো ৰাতি শুৱা দেৰি হ'ল হেতি জব মানে কি ডিউটিৰ পৰা অহা দেৰি হৈ যায় তিনিটা ল'ৰা থাকে এইটো ৰুমত ৰাতি ডিউটিৰ পৰা অহা দেৰি হ'ল দেৰি সদায় হয় আৰু পুৱা কালি 12টা বাজিলে এতিয়া 10টা বাজিছে জাষ্ট উঠিছোঁ আৰু সোনকালে হেতি ডিউটিলৈ গ'লে সো মই অকলে আছোঁ আৰু ভাবিছোঁ এটা ভাড়া ৰুমৰ টুৰ আজি তোমালোকক দেখাওঁ সো ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু ভিডিঅ'টো আজি তোমালোকক দেখাব চেষ্টা কৰিম দুটা বা তিনিটা বাহিৰৰ ল'ৰাই আহি কেনেকৈ এটা ৰুমত বনোৱা সিজোৱাৰ পৰা ধৰি চব ডিউটি কৰাৰ পৰা ধৰি কেনেকৈ কৰে সো ভিডিঅ'টো শেষলৈ চাই থাকিবা প্ৰথমে মুখ হাত ধুই লওঁ তাৰপিছত দেখাই আছোঁ বাহিৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ মুখ হাত ধুম পাছত বাদ দিয়া সেইবোৰ এইটো চোৱা ফাৰ্ষ্ট এইখন দুৱাৰ খুলিব লাগিব খুলি এইটো হৈছে তোমাৰ ফাৰ্ষ্ট ৰুম এই ৰুমটোত তোমালোকৰ মানে ল'ৰা তিনিটাৰ এনেকৈ কাপোৰ চাপোৰবোৰ এনেকৈ চোৱা এনেকৈ থ'বলগীয়া হয় আলনা এখন আছে ৰছী দি এনেকৈ তিনিটাই কাপোৰখিনি থয় আৰু তাৰ ছেকেণ্ড ৰুমটো হৈছে এইটো য'ত তিনিখন বিচনা আছে আৰু এই বিচনাখনতে তিনিটা শুই থাকে আৰু বিচনাখন অলপ টানি থোৱা আছে অলপ চপাই দিব লাগিব ইফালে সো এইটো হৈছে এটা শোৱা ৰুমটো তাৰপিছত নেক্সট তোমালোকক মই দেখাই আছোঁ এটা কিটচেনটো সো এইটো হৈছে কিটচেন চোৱা খাই বৈ এনেকৈ বাচন বৰ্তন থৈ দিয়ে ধুৱে বাৰু আহি আৰু ইয়াত আলু পিঁয়াজ তেনেকৈ থৈ দিয়া আছে দেখিলা সেয়া আৰু এইফালে তোমাৰ বাচন বৰ্তন এনেকৈ থ'বলগীয়া হয় আৰু এইফালে আছে এটা ষ্ট'ভ গেছৰ আৰু ইয়াতে ৰাতি বনোৱা সিজোৱা কৰে তিনিটালৈ আৰু মই অহাৰ কাৰণে চাৰিটালৈ কৰিবলগীয়া হৈ আছে তাৰপৰা এইফালে এনেকৈ তোমালোকক বেক চাইডত দেখাই আছোঁ বাথৰুম আৰু ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা বাথৰুম আৰু পানীৰ ব্যৱস্থা আছে বেক চাইডে পানী থোৱা আছে খাবলৈ আৰু এয়া তোমালোকৰ টেপ আছে দুটা তিনিটা ইয়াত পানী মানে ব্যৱস্থা ধুনীয়া আছে বাৰু ইমানটো বেয়া নহয় পানী আৰু এইফালে আছে বাথৰুম সো ইয়াতে গা পা ধোৱা চব আছে ভিতৰতে সো সেয়া আৰু ধুনীয়াকৈ চোৱা মেকুৰী পোৱালি এটা আছে চব পলালে মোক দেখিয়ে এইটোৱে এটা সৰুকৈ ৰুমটো দেখাবলৈ তোমালোকক চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে নাজানো তোমালোকে ক'বা কমেণ্টত ভালেই হৈছে নে বেয়া হৈছে তোমালোকে ক'লেহে গম পাম এনেইতো মই গম নাপাওঁ আৰু তোমালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা যোন প্ৰথম আহিছে যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে বহুত ধন্যবাদ আগলৈ ভিডিঅ' চাওঁ বুলি আশা কৰিছোঁ আৰু মোৰ কথা হ'ল এতিয়া মই ইয়ালৈ আহিছোঁ কেলৈ সেইটো চাই কাৰোবাৰ জানিব মন গৈছে চাগে কমেণ্টত জনাবা আৰু যদি জানিব মন গৈছে তেনেহ'লে মই নেক্সট ভিডিঅ'ত ক'ম আৰু ইয়াৰ পৰা আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ডিব্ৰুগড় যদি কোনোবা আছা তেনেহ'লে মোক ক'বাচোন ইয়াত এনেই দেখুৱাবলগীয়া কিবা প্লেচ আছে নেকি য'ত মই ধৰা ভিডিঅ' ব্লগ কৰিব পাৰোঁ দেখুৱাব পৰাকৈ চ' ভিডিঅ'টো ধুনীয়াকৈ তলত কমেণ্ট কৰিবা আৰু এটা কথা কৈ দিওঁ যে এটা ৰুমত তেনেকৈ বাহিৰৰ পৰা আহি থকাটো ইমানো ধৰা সহজ নহয় মই এক ৰাতি থাকিয়ে বা মানে বুজি পাইছোঁ এটা গাঁৱৰ পৰিৱেশ আৰু এটা ৰুমৰ ভিতৰৰ পৰিৱেশটো বহুত বেছি বেলেগ চ' ইমানো সহজ নহয় হৈ যায় এডজাষ্ট হৈ যায় ধৰা 2 মাহ এমাহ 3 মাহ 4 মাহ তেনেকৈ থকাৰ পাছত চবটো এডজাষ্ট এনেও হৈ যায় চব বস্তুৱে আজিকালি মানে কি আজিকালি বুলি নহয় জীৱনত চব বস্তুৱে এডজাষ্টেবল মানে এডজাষ্ট হৈ যাবই তুমি অভ্যাস কৰিলে চ' একো নাই অলপ দিন থাকিলে চব এডজাষ্ট হৈয়ে যাব কিন্তু ধৰা গাঁৱৰ পৰা বা ক'ৰ পৰা আহি এটা ৰুমত থকাটো সহজে এডজাষ্ট কৰিবলৈ দিগদাৰ চ' এয়াই হৈছে এটা ৰুমটো চ' ভিডিঅ'টো শেষলৈ চোৱালৈকে বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন টাটা বাই বাই